আৰু এই মুহূৰ্তত এক পথ দুৰ্ঘটনাৰ খবৰ জালুকবাৰী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে এখন ছুইফট ডিজায়াৰ বাহন কোনোমতে প্ৰাণ ৰক্ষা পৰিছে বদৰুল হক নামৰ এগৰাকী ব্যক্তিৰ লগতে তেওঁৰ পৰিয়াল ঘটনা সংঘটিত কৰি পলায়ন কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে ট্ৰাকখনৰ নম্বৰ হৈছে AS01LC 7842 ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী এয়া মহানগৰীৰ জালুকবাৰীৰ দৃশ্যাংশ দেখুৱাইছো দৰ্শকসকলক জালুকবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে এখন ছুইফট ডিজায়াৰ বাহন আৰু পলকতে ছুইফট ডিজায়াৰ বাহনখন চূৰ্ণ বিচূৰ্ণ হৈ গৈছে কোনোমতে ৰক্ষা পৰিছে বদৰুল নামৰ ব্যক্তিগৰাকীৰ পৰিয়াল ঘটনা সংঘটিত কৰি পলায়ন কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে আৰু ইতিমধ্যে ট্ৰাকখনৰ নম্বৰ হৈছে AS01LC 7842 আমি মই বিয়া খাই আহি আছিলোঁ বেলতলাৰ পৰা বিয়া খাই আহি আছোঁ মই ফেমিলি লৈ গুচি আহিছোঁ আমি 5জন আছোঁ আমি আহি আছোঁ একদম শ্ল' আহি আছোঁ বৰষুণ দি আছে কাৰণে 40 স্পীডো নাই হঠাৎ পিছফালৰ পৰা এই ট্ৰাকখনে মোৰখনো মাৰি দিলে দি উঠাৰ পিছত মোৰ গাড়ীখন বেকা হৈ গ'ল গাড়ীখন বেকা হৈ যাওঁতে মোৰ গাড়ীখন চুচৰাই লৈ আহি ইয়াতে ৰখাই উঠাৰ পিছত আমি গোটেইকেইটা মানুহ কাৰো আল্লাহ ৰহম কাৰো একো হোৱা নাই কোনো ইনজুৰি নাই কিন্তু আমি দৰ্জা খুলিব পৰা নাছিলোঁ গোটেই পাব্লিকৰ গাড়ীবিলাকে ৰখি চাই যাই আছে কিন্তু আজি মানে কি ইমান এটা ডাঙৰ এক্সপিৰিয়েঞ্চ মৃত্যুৰ দুৱাৰদলি ড্ৰাইভাৰটো আমি দেখাই নাপালোঁ এনেকুৱা মুহূৰ্তত তাৰমানে গাড়ীৰ ড্ৰাইভাৰৰ ফালে চোৱা নাই নিজৰ কেনেকৈ নিজে বাচি যাব পাৰোঁ সেইটোহে চাই আছিলোঁ কাৰো একো হোৱা নাই নাই আৰক্ষী পিছত আহিলে ইয়াৰে লোকেল এই হোটেলৰ ইয়াতে দোকানৰ মানুহবিলাক আহিলে